শিৰোনাম জোনাকৰ গোন্ধত মতলীয়া নহয়। কথা আৰু আবৃত্তি মীনাক্ষী দুৱৰা। নিবিড় বিষণ্ণতাত কঁপি উঠে মোৰ হৃদয়, কঁপি উঠে মোৰ মাত, আৰু জোনাকৰ নিচা লাগি থমকি ৰয় মোৰ চাৱনি। উন্মাদ হৈ পৰে আকুলতাৰে ভৰা আশা। মোৰ বুকুৰ গভীৰ উপত্যকাত ভৰি থকা নীৰৱ বাংময় কৰুণতাবোৰ মোৰ বাবে হৈ পৰে অৰণ্যানী আৰু শিলাময় পাহাৰ। কি চৰ্তত সপোনবোৰৰ সতে মোক হত্যা কৰা হৈছে? পাগল ঢৌ ভাহি অহা জাজনীবোৰৰ সতে জাহ গৈছে মোৰ বুকুৰ সুৰীয়া পৃথিৱী। উটুৱাই দিছো বনৰীয়া বৰষুণজাকৰ সৈতে গধুৰ উশাহবোৰ। এতিয়া বৰফ গলি নামি আহিছে এখনি যাতনাৰ নৈ। ধোঁৱা ভৰা আকাশৰ তলত যন্ত্ৰণাৰ পালটানি অস্থিৰ যুৱকক মতলীয়া কৰা বসন্তৰ বতাহজাকে মোক আৰু আমনি নকৰে। ৰংমনৰ তুলমূল নাওখনিও মোৰ সৈতে বেগাই নাযায়। হালধীয়া সেউজীয়াবোৰত মোৰ দুচকু থমকি নৰয়। হেঁপাহৰ কাতৰ গান গাই উৰি যোৱা চৰাইৰ দৰেই মোৰ বুকুত একুৰা বন জুই জ্বলে। কলিজাটো এঙি থোৱা ৰঙা হৈ পৰে। উচুপনিবোৰে শব্দ কৰে এটি নৈসৰ্গিক আবেলিৰ সুৰুঙা বিচাৰি।